নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালো মই হৈছো পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ আজিৰ ভিডিঅ'টোত আমি টপ 20 কুৱেশ্যন লৈ আহিছো গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলো যিসকলে আমাৰ চেনেলটো এতিয়াও সাবস্ক্ৰাইব কৰা নাই হেকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছো আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেন্ট কৰি জনাব কুৱেশ্যনটো সুধিছে তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল তলাতল ঘৰ কোনে নিৰ্মাণ কৰিছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেন্ট কৰি জনাব এতিয়া এসো 2 নম্বৰ কুৱেশ্যনটোলৈ 2 নম্বৰ কুৱেশ্যনটো সুধিছে ফুলগুৰি কৃষক বিদ্ৰোহ কিমান চনত হৈছিল ফুলগুৰি কৃষক বিদ্ৰোহ কিমান চনত হৈছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি 1861 চনত 1861 চনত ফুলগুৰি কৃষক বিদ্ৰোহ সংঘটিত হৈছিল এতিয়া এসো তাৰ পিছৰ অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটোলৈ 3 নম্বৰ কুৱেশ্যনটো সুধিছে সিঙৰি ঘৰত উঠা পথা কোনজন ৰজাই আৰম্ভ কৰিছিল সিঙৰি ঘৰত উঠা পথাটো কোনজন ৰজাই আহোম ৰজাই আৰম্ভ কৰিছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি সুদাংফাই সিঙৰি ঘৰত উঠা পথাটো প্ৰথম আৰম্ভ কৰিছিল এতিয়া এসো তাৰ পিছৰ কুৱেশ্যনটোলৈ তাৰ পিছৰ কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল কোনজন আহোম ৰজাৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি ৰাজেশ্বৰ সিংহৰ মৃতদেহ প্ৰথমবাৰৰ বাবে দাহ কৰা হৈছিল এতিয়া এসো 5 নম্বৰ কুৱেশ্যনটোলৈ 5 নম্বৰ কুৱেশ্যনটো সুধিছে জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া কোন আছিল জ্ঞানপীঠ লাভ কৰা প্ৰথম অসমীয়া কোন আছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হৈছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া এতিয়া এসো 6 নম্বৰ কুৱেশ্যনটোলৈ 6 নম্বৰ কুৱেশ্যনটো সুধিছে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি ভাৰতৰ আটাইতকৈ সৰু ৰাজ্যখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি গোৱা হৈছে ভাৰতৰ আটাইতকৈ সৰু ৰাজ্য এতিয়া এসো 7 নম্বৰ কুৱেশ্যনটোলৈ 7 নম্বৰ কুৱেশ্যনটো সুধিছে কিমান চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 1985 চনত অসম চুক্তি স্বাক্ষৰিত হৈছিল এতিয়া এসো 8 নম্বৰ কুৱেশ্যনটোলৈ 8 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূল নায়িকাগৰাকী কোন আছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ আইদেউ সন্ধিকৈ হৈছে প্ৰথম অসমীয়া কথাছবি জয়মতীৰ মূল নায়িকা এতিয়া এসো 9 নম্বৰ কুৱেশ্যনটোলৈ 9 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ধৰ্মপুস্তক হৈছে প্ৰথম অসমীয়া ছপা পুথি এতিয়া এসো 10 নম্বৰ কুৱেশ্যনলৈ 10 নম্বৰ কুৱেশ্যন সুধিছে শৰাইঘাটৰ যুদ্ধ কোন চনত হৈছিল শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 1671 চনত শৰাইঘাটৰ যুদ্ধ সংঘটিত হৈছিল সকলোৱে কমেন্ট কৰি জনাব শৰাইঘাটৰ যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল সকলোৱে কমেন্ট কৰি জনাব আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাইছে সকলোৱে কমেন্ট কৰি জনাব যি সকলে ভাল পাইছে এখনে চেনেলটো সাবস্ক্ৰাইব কৰি লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা এতিয়া এসো 11 নম্বৰ কুৱেশ্যনটোলৈ 11 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ জাতীয় প্ৰতীক কি সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি এশিঙীয়া গড় এইটো সকলোৱে জানে যে অসমৰ জাতীয় প্ৰতীক এশিঙীয়া গড় এতিয়া এসো 12 নম্বৰ কুৱেশ্যনটোলৈ 12 নম্বৰ কুৱেশ্যনটো সুধিছে অসমৰ প্ৰথম প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালকজন কোন আছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি মহানন্দ দাস হৈছে অসমৰ প্ৰথম প্ৰশিক্ষণপ্ৰাপ্ত বিমান চালক এতিয়া এসো 13 নম্বৰ কুৱেশ্যনটোলৈ 13 নম্বৰ কুৱেশ্যন সুধিছে ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অসমীয়াৰ নাম কি ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অসমীয়া কোন সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ গোপীনাথ বৰদলৈ হৈছে ভাৰত ৰত্ন লাভ কৰা প্ৰথমজন অসমীয়া এতিয়া এসো তাৰ পিছৰ অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটোলৈ 14 নম্বৰ কুৱেশ্যনটো সুধিছে
কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয় কোনখন দেশক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয় সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি ছুইজাৰলেণ্ডক ইউৰোপৰ খেলপথাৰ বুলি কোৱা হয় এতিয়া আছে 15 নম্বৰ কোৱেশ্চনটোলৈ 15 নম্বৰ কোৱেশ্চনটো সুধিছে বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায় বজ্ৰপাতৰ দেশ বুলি কোনখন দেশক জনা যায় সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি ভূটানক বজ্ৰপাতৰ দেশ বুলি জনা যায় এতিয়া আছে 16 নম্বৰ কোৱেশ্চনটোলৈ 16 নম্বৰ কোৱেশ্চনটো সুধিছে আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয় আন্তৰ্জাতিক নাৰী দিৱস কিমান তাৰিখে পালন কৰা হয় সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ 8 মাৰ্চ তাৰিখে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় এতিয়া আছে 17 নম্বৰ কোৱেশ্চনটোলৈ 17 নম্বৰ কোৱেশ্চনটো সুধিছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদীখনৰ নাম কি পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদীখনৰ নাম কি সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি আমাজন হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ বহল নদী এতিয়া আছে 18 নম্বৰ কুৱেশ্চন সুধিছে কোন চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হৈছিল কোন চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হৈছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰক নোবেল বঁটা প্ৰদান কৰা হৈছিল এতিয়া আছে 19 নম্বৰ কুৱেশ্চনটোলৈ 19 নম্বৰ কুৱেশ্চনটো সুধিছে নামঘোষা কোনে ৰচনা কৰিছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ মাধৱদেৱে নামঘোষা ৰচনা কৰিছিল এতিয়া আছে আজি টপ 20 শেষৰ কুৱেশ্চনটোলৈ অৰ্থাৎ 20 নম্বৰ কুৱেশ্চনটো সুধিছে অৰ্জুন বঁটা কিহৰ বাবে প্ৰদান কৰা হয় সুধিছে ইয়াত যিকেইটা অপচন দিছে সেইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি ক্ৰীড়া খেল সম্বন্ধত অৰ্জুন বঁটা প্ৰদান কৰা হয় আজিৰ টপ 20 কুৱেশ্চন এইকেইটাই আছিলে এইকেইটাৰ ইম্পৰ্টেণ্ট হয় আমি আগৰ বছৰসমূহত আহি থকা কুৱেশ্চন পেপাৰসমূহৰ পৰা লৈ আহিছোঁ গতিকে কেনেকুৱা পালে সকলোৱে কমেণ্ট কৰি জনাব এতিয়া আমি অন্য কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্চন আলোচনা কৰিবলৈ লৈছোঁ গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ কুৱেশ্চন সুধিছে আইফেল টাৱাৰ কোনখন চহৰত অৱস্থিত সুধিছে ইয়াৰ অপচন এ দিছে লণ্ডন পেৰিছ বাৰ্লিন লছ এঞ্জেলছ এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি পেৰিছ আইফেল টাৱাৰ পেৰিছত অৱস্থিত এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্চনটো সুধিছে বৰ্তমান বিশ্বৰ আটাইতকৈ ডাঙৰ জন্তু কোনবিধ সুধিছে ইয়াৰ অপচন এ দিছে জিৰাফ অপচন বি দিছে হাতী অপচন চি দিছে নীলাতিমি অপচন ডি দিছে অৰ্কা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি নীলাতিমি হৈছে বৰ্তমান বিশ্বৰ আটাইতকৈ ডাঙৰ জন্তু এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্চনটো সুধিছে তলৰ কোনবিধ ভাৰতৰ শাস্ত্ৰীয় নৃত্য হিচাপে ধৰা নহয় সুধিছে ইয়াৰ অপচনত দিছে ভাৰত নাট্যম কথাকলি কুচিপুড়ি ভাংৰা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি ভাংৰাক ভাৰতৰ শাস্ত্ৰীয় নৃত্য হিচাপে ধৰা নহয় এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্চনটো সুধিছে ভাৰতৰ ৰাষ্ট্ৰপতিক কোনে শপত গ্ৰহণ কৰায় সুধিছে এই অপচনবোৰত দিছে অপচন এ দিছে ভাৰতৰ উপ ৰাষ্ট্ৰপতিয়ে ভাৰতৰ মুখ্য ন্যায়াধীশে লোকসভাৰ অধ্যক্ষই দিল্লীৰ লেফটেনেণ্ট গভৰ্ণৰে এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ভাৰতৰ মুখ্য ন্যায়াধীশে ভাৰতৰ ৰাষ্ট্ৰপতিক শপত গ্ৰহণ পাঠ কৰোৱায় এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্চনটো সুধিছে ভাৰতৰ সৈন্যবাহিনীৰ মুৰব্বী কোন সুধিছে ইয়াৰ অপচনত দিছে ভাৰতৰ প্ৰধানমন্ত্ৰী ভাৰতৰ সেনাপ্ৰধান ভাৰতৰ ৰাষ্ট্ৰপতি ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰী এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন চি ভাৰতৰ ৰাষ্ট্ৰপতি হৈছে ভাৰতৰ সৈন্যবাহিনীৰ মুৰব্বী এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্চনটো সুধিছে 1919 চনৰ জালিৱানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিশোধ কল্পে লেফটেনেণ্ট মাইকেল অ' ডায়াৰক কোনে হত্যা কৰিছিল সুধিছে ইয়াৰ অপচনত দিছে ভগত সিং উধম সিং সতনাম সিং সুখবিন্দৰ সিং এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি উধম সিঙে মাইকেল অ' ডায়াৰক হত্যা কৰিছিল 1919 চনৰ জালিৱানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিশোধ কল্পে এতিয়া আহিছোঁ তাৰ পিছৰ কুৱেশ্চনটো সুধিছে
তলৰ কোনগৰাকী মহিলাই দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কেতিয়াও কাৰ্যনিৰ্বাহ কৰা নাছিল তলৰ কোনগৰাকী মহিলাই দেশৰ প্ৰধানমন্ত্ৰী হিচাপে কেতিয়াও কাৰ্যনিৰ্বাহ কৰা নাছিল সুধিছে ইয়াৰ অপচনত দিছে শ্ৰীমাভো বন্দৰনায়ক অপচন বিত দিছে মাৰ্গাৰেট থ্ৰেচাৰ অপচন চিত দিছে বেনজিৰ ভুট্টো অপচন চিত দিছে আং চাং চুকি এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি আং চান চুকি আং চাং চুকিয়ে তেওঁ প্ৰধানমন্ত্ৰী হিচাপে দেশৰ কেতিয়াও কাৰ্যনিৰ্বাহ কৰা নাছিল